হে গাইজ স্বাগতম তোমালোকৰ অন্য এটা ভিডিঅ'লৈ। তো আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ' চোৱা নাই তেন্তে আগৰ ভিডিঅ' চাই লওক, তাৰপিছত এইটো ভিডিঅ' চাব, তেতিয়াহ'লে মানে আপোনালোক গোটাই A to Z গম পাই যাব। আৰু গাইজ আপোনালোকে এইটো ভিডিঅ' এনেকুৱা এটা মা কালীৰ ৰূপ দেখা পাব যিটো আপোনালোকে কেতিয়াও দেখা নাই। তো ভিডিঅ'টো গোটাইটো সম্পূৰ্ণকৈ চাব, আৰু দুটা ভিডিঅ'তে গোটাই সম্পূৰ্ণ পূজাখন আপোনালোকক দেখাই দিছো। তো গোটাইটো সম্পূৰ্ণলৈকে দুটা ভিডিঅ' চাওক, তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক। আৰু ইয়াৰ আগৰ ভিডিঅ'তে আপোনালোকে চাইছিল 12 বজাৰ আগৰ পূজাখন, কিন্তু এইবাৰ চাব আপোনালোকে 12 বজাৰ পিছৰ পূজাখন। তো প্ৰায় 8 মান বজাতে বলি হ'ল। তো এতিয়া ৰাতি মানে আৰু বলি হ'ব, আৰু এই বলিত আছে হাঁহ, পাৰ, কোমোৰা, কচু আদিকে ধৰি কুঁহিয়াৰো আছে। এইবিলাক মানে কি পূজা কৰি আছে। প্ৰায় আৰু কিছু সময়ৰ পিছতে মানে কি বলি পৰ্ব আৰম্ভ হ'ব ইয়াতে। তোর মধ্যে কে করিস না কও তুই মুখ তোর মধ্যে কে করিস না কও তাই মোক চাব খোজা নেকি? তোমার ভালো দিলে ভালো